নমস্কাৰ, আজি 21 ডিচেম্বৰ আৰু আজিৰ দিনটো মই টেৰট কাৰ্ড এনাৰ্জি লৈ আহিছোঁ। যদি এইটো ভিডিঅ' আপোনাৰ ফিডত আহিছে তেতিয়াহ'লে এইটো কোনো কোইনচিডেন্স নহয়। ইউনিভাৰ্ছে এই মেছেজৰ জৰিয়তে আপোনাক কিবা এটা ক'ব বিচাৰিছে, কিবা এটা ডাইৰেকশ্যন দিব বিচাৰিছে। তো কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাব। আজিৰ দিনটো মই কাৰ্ড পিক কৰিবলৈ গৈছোঁ। অ'কে, আজিৰ দিনটোত মই কাৰ্ড পাইছোঁ 6 অফ পেণ্টাকলছ। এখন কাৰ্ডে আপোনাক বেলেঞ্চ কৰিবলৈ কৈছে, গিভিং এণ্ড ৰিচিভিং কৈছে, যিকোনো বস্তুতে ফেয়াৰনেছ ৰাখিবলৈ কৈছে আৰু ডিভাইন ছাপৰ্ট আপোনাৰ ওচৰত সকলো ফালৰ পৰা আছে বুলি কৈছে। যদি কাৰ্ডৰ কথা আমি ক'বলৈ যাওঁ, আজিৰ দিনটোত আপুনি কাৰোবাৰ পৰা হেল্প পাব, জেনেৰচিটি পাব। আপোনাৰ যি কাৰ্মা আছিলে সেই কাৰ্মিক বেলেঞ্চ হ'ব আজি আপুনি কি দিব পাৰে, ইউনিভাৰ্চক হওক, ছ'চাইটিক হওক, কি দিব পাৰে, টাইম দিব পাৰে, লাভ মৰম দিব পাৰে, এফৰ্ট দিব পাৰে আৰু পইচা দিব পাৰে। আৰু এই আপুনি যিখিনি দিব আজি ইউনিভাৰ্চক, ইন ৰিটাৰ্ণ ইউনিভাৰ্চে আপোনাক কোনোবা এটা ফৰ্মত আপোনাক ইয়াতকৈ বেছিকৈ দিব। ইউনিভাৰ্চে যদি আপোনাক টেষ্ট কৰিব বিচাৰিছে আপুনি দিব পাৰে নোৱাৰে। যদি আপুনি দিব পাৰে তেতিয়াহ'লে ইউনিভাৰ্চে আপোনাক ৰিটাৰ্ণ বহুত দিব বিচাৰে। যদি আপুনি ফিলিং ষ্টাক হৈ আছিলে তেতিয়াহ'লে আজিৰ দিনটোত যদি আপুনি ক'ৰবাত ষ্টাক ফিল কৰি আছিলে, ৰিলেশ্যনশ্বিপ হওক, এনি কাইণ্ড অফ হওক, জব হওক, এক্সাম হওক, আজিৰ দিনটোত আপুনি কাৰোবাৰ পৰা আনএক্সপেক্টেডলি হেল্প পাবগৈ। কোনোবা আহিব যোনে আপোনাক হেল্প কৰিব আৰু গাইড কৰিব। চ' তাৰ কাৰণে আপুনি অ'পেন ৰাখিব আপোনাৰ হাৰ্টটো। লাভ আৰু ৰিলেশ্যনশ্বিপত কি কৈছে, যদি আপুনি যথেষ্টখিনি আজিৰ দিনটোত দিয়ে তেতিয়াহ'লে আপুনি নিজক এবাৰ বেলেঞ্চ কৰিবলৈ চাবগৈ। হয়তো আপুনি ৰিলেশ্যনশ্বিপত বহুত নিজৰ ফালৰ পৰা এফৰ্ট দিয়ে, আজিৰ দিনটোতো আপুনি বহুত বেছি এফৰ্ট দিব, বাট আজিৰ দিনটোত আপুনি এবাৰ ভাবিব আৰু বেলেঞ্চ হোৱা নাই যদি বেলেঞ্চ কৰিবলৈ ট্ৰাই কৰিব। মিউচুৱেল এফৰ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয়। মানে ওৱান ছাইডেড লাভত আপুনি ছেটেল হৈ নাযাব। মেবি আপুনি ওৱান ছাইডেড লাভ এটাত ষ্টাক হৈ আছে, আপোনাৰ পাৰ্টনাৰে ইমান এফৰ্ট নিদিয়ে যিমান আপুনি দিয়ে, গতিকে সেইটো বেলেঞ্চ কৰক আৰু ওৱান ছাইডেড লাভত আপুনি ছেটেল নহ'ব কোনো কাৰণতে। আজিৰ দিনটোত আপোনাৰ পাৰ্টনাৰে আপোনাক কেয়াৰ দেখাব পাৰে, হয়তো আপোনাৰ কোনোবা একশ্যন বা যিকোনো ধৰণৰ লাভেবল এক্ট হয়, বাট এক্সপেক্ট নকৰিব যে কথাৰে বা ৱৰ্ডেৰে তেখেতে আপোনাক কেয়াৰ দেখাব। তেখেতে নিজৰ একশ্যন, নিজৰ কামৰ জৰিয়তে আপোনাক কেয়াৰ দেখাব আৰু তাৰ কাৰণে আপুনি সেইটো ন'টিচ কৰিব পাৰিব। কেৰিয়াৰ, জব আৰু এক্সামত কি কৈছে, আজিৰ দিনটোত আপুনি কোনোবা ছিনিয়ৰ হ'ব পাৰে, মেণ্টৰ হ'ব পাৰে, কলিগ হ'ব পাৰে, যোন আপুনি যিটো ফিল্ডত কাম কৰি আছে সেই ফিল্ডৰ লগত জড়িত হয়, তেখেতসকলে আপোনালোকক আজি হেল্প কৰিব। যদি আপুনি কাৰোবাক কিবা কথাৰ কাৰণে গাইডেঞ্চ বা ছাপৰ্ট বা হেল্প বিচাৰিম বুলি ভাবি আছিলে তেতিয়াহ'লে আজিৰ দিনটো বেষ্ট হয়। আজিৰ দিনটোত আপুনি যাওক, আপুনি হেল্প গাইডেঞ্চ বিচাৰক আৰু ইউনিভাৰ্চে সেই মানুহজনৰ জৰিয়তে, সেই ব্যক্তিজনৰ জৰিয়তে আপোনাক হেল্প কৰিব। যদি আপুনি সঁচাকৈ কাম কৰে, উইথ অনেষ্টি আপুনি কাম কৰে, ৰিকগনিশ্যন বা ৰিৱাৰ্ড আপোনাৰ একেবাৰে ওচৰতে আছে। গতিকে আপুনি যিয়ে কাম কৰিব আজিৰ দিনটোত উইথ অনেষ্টি কৰিব, বিকজ ইউনিভাৰ্চে আপোনাৰ কাৰণে ৰিকগনিশ্যন আৰু ৰিৱাৰ্ড একেবাৰে ওচৰতে ৰাখি থৈছে। মানি আৰু এবাণ্ডেঞ্চত কি কৈছে, ফাইনেন্সিয়েল যিটো বেলেঞ্চ আছিলে আপোনাৰ আজিৰ পৰা ইম্প্ৰুভ হ'বলৈ আপুনি দেখিবলৈ পাব। আজিৰ দিনটোত হয়তো আপুনি পইচা বা গিফ্ট বা অপৰচুনিটিছ, যিবিলাক অপৰচুনিটি আপোনাক এবাণ্ডেঞ্চ আনিব ইন ফিউচাৰ, সেইবিলাক আজিৰ দিনটোত আপুনি ৰিচিভ কৰিবলৈ পাৰিব। চেৰিটি বা যিবিলাক ফাণ্ড আছে বা যিবিলাক ছ'চাইটি আছে, অৰ্গেনাইজেশ্যন আছে, তাত আপুনি আজি যাব পাৰে আৰু তাত গৈ পিনে যদি আপুনি কিবা ডনেট কৰে, সেইবিলাকে ইউনিভাৰ্চৰ গেট অ'পেন কৰিব আপোনাৰ লাইফত আৰু ইয়াতকৈ বেছিকৈ এবাণ্ডেঞ্চ দিয়াৰ কাৰণে। আজিৰ দিনটোৱে হৈছে গিভ এণ্ড টেক। আপুনি যিমান দিব তাতছে বেছিকৈ আপুনি ল'বলৈ পাৰিব। গতিকে আজি য'ত পাৰে ভাল অনুষ্ঠান, মন্দিৰ হওক, বৃদ্ধাশ্ৰম হওক, অনাশ্ৰম হওক, য'ত পাৰে যদি আপুনি পচিবল হয় তেতিয়াহ'লে দিব ট্ৰাই কৰিব। আৰু যদি সেইখিনি নাই, নিজৰ ৰিলেশ্যনশ্বিপ ইয়া আপোনাৰ ৱৰ্ক পাৰ্পজতে আপুনি দিবলৈ ট্ৰাই কৰিব। আজিৰ দিনটোত মই ব্লকেজ দেখিবলৈ পাইছোঁ, আপুনি আনইকুৱেল এক্সচেঞ্জ হ'ব। আনইকুৱেল এক্সচেঞ্জৰ কথা আপুনি হৈছে, মই আপোনাক অলৰেডি কৈছোঁ যে আপুনি ৰিলেশ্যনশ্বিপত এফৰ্ট দিয়ে, বহুত বেছি এফৰ্ট দিয়ে। আপোনাৰ কেনেকুৱা হৈছে অভাৰ গিভিং আৰু আণ্ডাৰ ভেলুইং ইয়ৰছেল্ফ ইয়াত দেখিবলৈ পোৱা গৈছে। আপুনি বহুত দিয়ে দেন নিজকে আণ্ডাৰ ভেলু কৰে, আপুনি সেইটো কাম নকৰিব। আপুনি বেলেঞ্চ ৱেত দিবলৈ ট্ৰাই কৰক।
এফৰ্ট দিছে বহুত ভাল কথা হয়, আপোনাৰ মনটো বহুত ডাঙৰ, আপুনি দিব পাৰিছে বহুত ৱেল এণ্ড গুড, বাট এক্সেচিভ নিদিব য'ত ওৱান ছাইডেড হৈ যায়গৈ, বেলেঞ্চ কৰি দিব। ৰিমেডি হিচাপে আজিৰ দিনটোত আপুনি গ্ৰেটিটিউড প্ৰেক্টিচ একদমেই কৰিব। যদি পাৰে, যদি পচিবল হয়, তেতিয়াহ'লে কাপোৰ, খানা আৰু পইচা মানুহক দান দিব, যাক প্ৰয়োজন হয়। তেতিয়া ৰাস্তাত থকা মানুহবিলাকে যিবিলাকৰ ঠাণ্ডাত এতিয়া এখন কম্বলৰ প্ৰয়োজন হয়, আপুনি এখন কম্বল দিব পাৰে, বা কোনোবা এনেকুৱা ৰাস্তাৰ মগনীয়া হয় যোনে কিবা খাব বিচাৰিছে, আপুনি খুৱাব পাৰে। একো যদি কৰিব নোৱাৰে, তেতিয়াহ'লে ষ্ট্ৰীট ডগ আছে, ষ্ট্ৰীট ডগকো আপুনি খানা দিব পাৰে। এইখিনি আপোনাক যথেষ্ট পৰিমাণে আজিৰ দিনটোত আপোনাক হেল্প কৰিব। মই এঞ্জেল নাম্বাৰ পাইছোঁ আপোনাক 222। 222ৱে কয় যে বেলেঞ্চ আৰু হাৰমনি কৰক। আপুনি যিমানে বেলেঞ্চ কৰিব, আপোনাৰ ৰিলেশ্যনশ্বিপ হওক, ফাইনেন্সিয়েল ৱৰ্ক হওক, ফেমিলি হওক, যিমান বেলেঞ্চ কৰিব সিমানে বেছি আপোনাৰ লাইফত হাৰমনি আহিব। দেন লাইক নিউ বিগিনিংছ এটা পাব পাৰে আপুনি। মেটেৰিয়েল আৰু ইম'চনেল ষ্টেবিলিটি আপোনাৰ লাইফত আহিব। গতিকে এঞ্জেল নাম্বাৰে কৈছে যে ট্ৰাষ্ট দ্য প্ৰচেছ। আপুনি যিটো প্ৰচেছত কাম কৰি আছে সেইটো প্ৰচেছ কৰক, ট্ৰাষ্ট কৰক, সেই প্ৰচেছটোক ট্ৰাষ্ট কৰক, আৰু ইউনিভাৰ্চৰ যি একশ্যন আপুনি লৈ আছে, যিটো ইউনিভাৰ্চে আপোনাৰ যদি যি কাম কৰি আছে, সেই ইউনিভাৰ্চৰ এনাৰ্জিটোক আপুনি ট্ৰাষ্ট কৰক, নিজৰ ওপৰত ফেইথ ৰাখক আৰু গ্ৰাউণ্ডেড হৈ থাকক। ইউনিভাৰ্চে আপোনাক বহুত দিব বিচাৰে, মাত্ৰ তাৰ কাৰণে আপুনি বেলেঞ্চ কৰিবলৈ শিকিব লাগিব। গ্ৰেটিটিউড দিয়ক, গ্ৰাউণ্ডেড হৈ থাকক, বহুত পোৱাৰ পিছত ইগ'ইষ্টিক হৈ নাযাব, গ্ৰাউণ্ডেড হৈ থাকক, কাৰণ যিখিনি আমি পাব লগা আছে আপুনি সেইখিনি পাবই। বাট ইউনিভাৰ্চে এইখিনি দিয়াৰ আগতে আপোনাক শিকাব বিচাৰে, লেচন দিব বিচাৰে। আপোনাক আজিৰ দিনটোত এইটোৱে লেচন দিব বিচাৰিছে, আপুনি বেলেঞ্চ কৰক। বেলেঞ্চিং ইজ দ্য আৰ্ট অফ এ হেপী লাইফ। বেলেঞ্চ আপুনি ৰিলেশ্যনশ্বিপত কৰক, বেলেঞ্চ আপুনি ফেমিলি লাইফত কৰক, বেলেঞ্চ আপুনি ৱৰ্ক লাইফত কৰক, বেলেঞ্চ আপুনি মানি স্পেণ্ডিঙত কৰক, বেলেঞ্চ আপোনাৰ প্ৰফেশ্যনেল লাইফ আৰু পাৰ্চনেল লাইফত কৰক। এবাৰ আপুনি বেলেঞ্চ কৰি চাওক, লাইফত আধাতকৈ বেছি টেনশ্যন, ষ্ট্ৰেছ গায়ব হৈ যাবগৈ। আৰু যেতিয়াই আপুনি বেলেঞ্চ কৰিব, ইউনিভাৰ্চ ৰেডি হৈ আছে আপোনাক দিবৰ কাৰণে। ইউনিভাৰ্চে আপোনাক কিবা দিব বিচাৰি আছে, বাট আপুনি হাতখনেই খালী নাই, হাতত আপুনি ইমবেলেঞ্চ হয় পজিটিভ বস্তু লৈ আছে। আপুনি এবাৰ বেলেঞ্চ কৰি হাতখন খালী কৰক, ইউনিভাৰ্চে আপোনাক দিবৰ কাৰণে ৰৈ আছে ৰিকগনিশ্যন, ৰিৱাৰ্ড আৰু হেপিনেছ। চ' আজিৰ দিনটোৰ মেছেজ এইখিনিয়ে আছিলে। আপুনি বেলেঞ্চ কৰিবলৈ শিকক আৰু গ্ৰেটিটিউড দিব আৰু হেপী থাকক। আৰু আজিৰ মেছেজটোৱে যদি আপোনাক হেল্প কৰিছে, কানেক্ট কৰিছে, এইটো জেনেৰেলাইজ ৰিডিং হয়। যদি আপুনি পাৰ্চনেল ৰিডিং বিচাৰে, তেতিয়াহ'লে তলত থকা নাম্বাৰটোত আপুনি ছেশ্যন বুক কৰিব পাৰে। যদি এই মেছেজটোৱে আপোনাক কানেক্ট কৰিছে, কাইণ্ডলি আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। বিকজ আপোনালোকে শুই উঠাৰ পিছতে যাতে আজিৰ দিনটোৰ গাইডেঞ্চ পায়, তাৰ কাৰণে মই ৰাতিপুৱা 3টা বজাত উঠিয়ে এইটো ভিডিঅ' ৰেকৰ্ডিং কৰোঁ, যাতে আপোনালোকৰ দিনটো এটা পজিটিভ আৰু এটা ইনস্পিৰেশ্যনেল গাইডেঞ্চেৰে ষ্টাৰ্ট হয়, আৰু দিনটোৰ শেষত এটা হেপী স্মাইল আপোনাৰ মুখত আহিব পাৰে। তাৰ কাৰণে যদি পচিবল হয় ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। কাইলৈ আকৌ লগ কৰিম ৰাতিপুৱা। থেংক ইউ ছ' মাছ।